তো নাগালেণ্ডৰ বজাৰসমূহত কিছুমান এনেকুৱা বস্তু পায় যিসমূহ আজিলৈকে মই কেৱল ইউটিউবতহে চাই আছিলোঁ। আৰু সেইদিনা আমি নাগালেণ্ডৰ পাহাৰৰ পৰা নামি অসমলৈ উভতি আছিলোঁ। কিন্তু ঘৰ পোৱাৰ আগতেই ডিমাপুৰে আমাক দেখুৱাই দিলে এক নতুন কাহিনী। সময় তেতিয়া ৰাতিপুৱা আছিলে আৰু আমি দুই চাহ একাপ খাই ওলাই যাওঁ ডিমাপুৰৰ অলপ লোকেল মাৰ্কেট ফুৰিবলৈ। তো গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম ডিমাপুৰ। আপোনালোকে গম পাই চাগে কালি আমি কহিমাৰ পৰা ওলাই আহিছিলোঁ আৰু এয়া আছিলে আমাৰ ৰুম। কালি ৰাতি আহি ডাইৰেক্ট শুই গ'লোঁ, একদম বৰষুণ চৰষুণত তিতি লাষ্টত আহি খালি ৰুম লৈছোঁ আৰু শুইছোঁ। এতিয়া আজি ডিমাপুৰ এক্সপ্ল'ৰ কৰি আমি 12টা মানত ওলাই যাম। আজি বতৰটো চাইছেনে, ডাৱৰীয়া হৈ আছে। আমি যোৱা সময়তো ডিমাপুৰ হৈ সোমাই গৈছিলোঁ। ডিমাপুৰ হ'ল নাগালেণ্ডৰ গেটৱে চিটি আৰু ইকনমিক কেপিটেল চিটি নাগালেণ্ডৰ বাবে। কিন্তু কহিমাত আমি যি চিন দেখিলোঁ, ইমান পৰিষ্কাৰ, ইমান ভাল, চাফ চিকুণ। যদিও ডিমাপুৰ নাগালেণ্ডৰ ইকনমিক কেপিটেল আৰু গেটৱে চিটি, কিন্তু কহিমাতকৈ ডিমাপুৰ বহুত বেলেগ। আৰু ভাই ইয়াত চাহৰ দাম 20 টকা, ফুল কাপ হ'লে কি হ'ব? আৰু ৰসমলাই এটাই খালোঁ 50-50 টকাকৈ ৰসমলাই। আমাৰ তাতে 30 টকা 25। কিনকিনীয়া বৰষুণত আমি ঘূৰি আছোঁ হংকং মাৰ্কেট, কিন্তু এতিয়াও খোলাই নাই। ৰাতিপুৱা 7টা হোৱা নাই, এতিয়া নাই। ভাই ইমান দেৰি ঘূৰি আমি এটা বস্তু গম পালোঁ যে ইয়াত 3টা মাৰ্কেট আছে। এটা হ'ল হংকং, এটা হ'ল নিউ মাৰ্কেট গৈছিলোঁ, তেনেকুৱা চাবলৈ একো নাই, আমাৰ দৰে এভাৰেজ। এতিয়া গৈ আছোঁ আমি ছুপাৰ মাৰ্কেট, যিটো আমি চাব বিচাৰি আছোঁ। সেইটো হ'ল ইয়াৰ পৰা 1.5 কিলোমিটাৰ। কিন্তু ভাই মোৰ মানে এতিয়াতো এনেকৈ ওলোৱা নাছিলোঁ ন, আজি অলপ ডিমাপুৰৰ এৰিয়াটো ঘূৰি কিনে এইটো গম পালোঁ যে সেই নাগা মানুহ নাই। আমি দুটা গৈ আছোঁ এতিয়া ছুপাৰ মাৰ্কেট। বাইক লৈ যাব পাৰিলোঁ হয়, কিন্তু ডিমাপুৰটো অলপ ৰিক্স আছে। বাইকটো ক'ত থওঁ, আকৌ লৈ যাব কোনোবাই, সেইটো কাৰণে 80 টকাত অটো বুক কৰিলোঁ। লেটছ গো। অটোৰ পৰা নামি ছুপাৰ মাৰ্কেটত ভৰি দিয়াৰ লগে লগে অনুভৱ হ'ল বাস্তৱিক নাগালেণ্ডখন যেন ইয়াতে আছে। এইখন আছিল ডিমাপুৰৰ বুধবৰীয়া বিশেষ বজাৰ। বজাৰৰ এফালে যদি জীৱন্ত শামুক আৰু শুকান কুচিয়া বিক্ৰী হৈছে, আনফালে আকৌ নাগালেণ্ডৰ জনজাতীয় পৰম্পৰাগত খাদ্য সংৰক্ষণৰ চিন স্বৰূপে বিশেষ কুকুৰৰ মাংস সম্ভাৰ। আমাৰ বাবে যিবোৰ আছিল একেবাৰেই উদ্ভুত আৰু নতুন অভিজ্ঞতা, স্থানীয় লোকসকলৰ বাবে সেইবোৰ আছিল দৈনন্দিন আহাৰৰ এটা অংশ। মাৰ্কেটৰ এই বিচিত্ৰ গোন্ধ আৰু দৃশ্যবোৰে যেন মুহূৰ্ততে আমাক এক সুকীয়া পৃথিৱীলৈ লৈ গৈছিল। হ'ল কি, যোৱাকালি মানে ছুপাৰ মাৰ্কেটৰ বজাৰৰ দিন আছিলে, তো যোৱাকালি আহিব লাগিছিলে, কিন্তু আমি নাজানো যোৱাকালিতো আমি কহিমা আছিলোঁ। কিন্তু সিমান একো চাবলৈ নাপালোঁ, যদিও ভিৰটো থাকিলে মানে ভালকৈ শ্বুট কৰিব পাৰি, ৰেকৰ্ড কৰিব পাৰি। ভিৰ ভাৰ কম থাকিলে মানে সিহঁতৰ চকুত পৰি যায় কিছুমান বস্তু যিবিলাক দেখাব নালাগে। আমি দেখিবলৈ পালোঁ কুকুৰৰ মাংস কাটি থৈছে, গোটা কুকুৰ কাটি থৈছে এনেকৈ বস্তাৰ ভিতৰত বান্ধি। আৰু এইটো কুকুৰ লাকি হয়নে? এই কুকুৰটো লাকি, তথাপি ভয়ত দৌৰি আছে। চোৱা, এইটো পালতু নহয়, ষ্ট্ৰীট ডগ হয়। নে ইয়াত ডিমাপুৰত আমি এটা কুকুৰো দেখিবলৈ নাপালোঁ ৰাস্তাত। আমাৰ তাত যেনেকৈ কুকুৰে প্ৰটেকশ্যন দি থাকে ৰাতি দিন, ইয়াত এটা কুকুৰো নাই, চব খাই পেলালে চাগে। কিছুমান জেগাৰ কিছুমান পৰম্পৰা, কিছুমান বস্তু খাই ভাল পায়, কিছুমান খাই ভাল নাপায়। বাকী ইয়াত বেং, ভেকুলী, বৰষুণৰ সময়ত যে তেৰাই থাকে, চব ভেকুলী ধৰি আনি খাই আছে সিহঁতে। আৰু সেইখন মাৰ্কেট যে আমি ঘূৰি আহিলোঁ এতিয়া, ছুপাৰ মাৰ্কেট, ইমান বেয়া গোন্ধাইছে, বমি লাগি আছিলে, মই সেইকাৰণে ওলাই আহিলোঁ। ধুনীয়াটো আজি সিমানেতো চাব নোৱাৰোঁ, যোৱাকালি বজাৰ হৈ গ'ল। আমি নাজানো একচুৱেলি বজাৰটো কেতিয়া হয়, ইনফৰমেশ্যনটো লৈ আহিব লাগিছিলে। এতিয়া আমি যাম ৰুমত, ইয়াতে লেট নকৰোঁ। প্ৰথমবাৰ আহি যিমান চালোঁ আৰু নেক্সট টাইম আকৌ ভালকৈ আহি এক্সপ্ল'ৰ কৰিম। আমি আকৌ হংকং মাৰ্কেটলৈ আহিলোঁ। ইয়াত আচলতে বেগ চেগ সৰু সুৰা কছমেটিক বস্তু বেছিকৈ পোৱা যায়। বোলে বেগ এখন ল'ব তাৰ বাচ্ছাৰ কাৰণে, এইটো লোৱা, এই চাইডত আছে। এতিয়া খাই লওঁ, খোৱা লোৱা কৰি ওলাই যাম। ৰাতিপুৱাৰ পৰা ভাগৰি গৈছোঁ খোজ কাঢ়ি। যোৱাকালি ৰাতি আমি যিখন হোটেলত খাইছিলোঁ সেইখন হোটেলতে খাই আছোঁ। ইয়াত আপোনাৰ মুছলিম হোটেল হয়। আজি চিকেন খাম, যোৱাকালি নিৰামিষ খাইছিলোঁ। হয়, এতিয়া খোৱাটো সিমান এটা ভাল নহ'ল, কালি খোৱাটো বহুত ধুনীয়া আছিলে। তো আজি ছুপাৰ মাৰ্কেট ফুৰি আহিলোঁ না। আছোঁ কোৱা ভাই, কি ক'ম, যিটো কুকুৰৰ মাৰ্কেট দেখিছোঁ,
কুকুৰৰ মিট যেনেকৈ থোৱা আছে মোৰ চকুত এতিয়া সেইটো ভাহি আছে, খাব বহিছোঁ সেইটোও চকুত ভাহি আছে, আৰু তাৰ যিটো বেয়া স্মেল আছে এতিয়াও নাকত লাগি আছে, এনেকুৱা লাগি আছে। সেইকাৰণে খাবই নোৱাৰিলোঁ, মইতো খাবই নোৱাৰিলোঁ, একদম নোৱাৰিলোঁ। আজি মানে পইচাখিনি ৱেষ্ট হ'ল আৰু। সেই ছুপাৰ মাৰ্কেটত যোৱা, তুমি লৈ আহা। ছুপাৰ মাৰ্কেটৰ গোন্ধটো নাকত যেন এতিয়াও লাগি আছে। যাওঁ এতিয়া ৰুমত গৈ ৰেডি চেডি হৈ ওলাই যাম আৰু। ভাই বাহিৰত যিহে ৰ'দ। টুম লেটছ গ' এইফালে ওলাব লাগিব। গাইছ আমি ওলাই আছোঁ এতিয়া। ঘৰত যোৱা ফূৰ্তি বেলেগ ন। আমি দুনিয়া য'তে নাথাকোঁ কিয়, এতিয়া ঘৰখন, নিজৰ গাঁওখন, নিজৰ চহৰখনলৈ উভতি আহোঁ আৰু মনটো নাজানো কিয় ইমান উৎফুল্লিত হৈ উঠে। আহা বিসমিল্লাহি তাৱাক্কালতু আলাল্লাহ। মেপ লগাইছোঁ কালিয়াডিঙা হাই স্কুল, ইয়াৰ পৰা 177, 3.5 ঘণ্টা, অলপ বেছিকৈ লাগিব আমাৰ। আমি ৰাস্তাত ৰখোঁ যে, ড্ৰোন ফ্লাই কৰোঁ, আপোনালোকক ধুনীয়া ধুনীয়া ভিউ শ্বটকেইটা দেখুৱাওঁ। ইমান বোকা বোকা হৈ আছে ন, বৰষুণ দিয়ে, বহুত বেয়া বৰষুণ দিছিলে ৰাতি। গ্ল'ভ চ'ভ একো লগোৱা নাই, লাহে লাহে যাম। স্প্লেণ্ডাৰ বাইক একচুৱেলি লগাব লাগে, স্প্লেণ্ডাৰ হ'লেও কথা নাই, সেইকাৰণে গৰম বেছি লাগি আছে, অলপ পিছত লগাম। ওচৰৰ পৰা ওলাই লওঁ। এইটো গেটৰ পৰা আমাৰ অসম, নাগালেণ্ডৰ পৰা অসমলৈ সোমালোঁ, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰম্ভ হ'ল। ছাৰ নগাঁও যাম। ILP অলপ বেগটো দেখাই দিয়ক। বেগটো খুলিব লাগিব। আচ্ছা, গোপ্ৰ অন হৈ আছে নেকি? অন হৈ আছে, অন হৈ আছে। লেটছ গো। চেকিং আছিলে, বেগটো খুলি চালে আৰু কি আছে ন, একোৱেই নাই, চব আমাৰ বস্তু পাতি। অঁ ছাৰ, অঁ চেম দুজন। ছাৰ নগাঁও যাম, গৈছিলোঁ কুহিমা ফুৰিবলৈ, এতিয়া আজি গৈ আছোঁ, পৰহি গৈছোঁ, আজি উভতি আছোঁ আৰু। গোটেই ৰাস্তাত মই ক'তো টয়লেট পোৱা নাই, পাব্লিক টয়লেট, কিন্তু এইটো বস্তু বহুত ধুনীয়া লাগিছে। কাৰ্বি আংলঙৰ কাষত ৰাস্তাৰ কাষত এইটো টয়লেট। একচুৱেলি কি, এনেকুৱা টয়লেট 2-4 কিলোমিটাৰমান দূৰে দূৰে থকাটো ভাল। হোজাই পামেই আৰু, দেৱস্থান বজাৰ। এইটো ভোক লাগিছে বেয়াকৈ, কিবা এটা খাই লওঁ। হা, চাওঁ কি কি আছে। পইচা বহুত কম, 100 টকাত পানী বটল, আমলেট আৰু চাওমিন। মই ভাবিছোঁ অলপ দাম বেছি হ'ব চাগে, কোৱালিটি বহুত ভাল। আমি এতিয়া হোজাই পাম, হোজাই হৈ নাযাওঁ, ডবকা হৈ নাযাওঁ, এইটো ভাৰী ৰাস্তা এটা আছে শ্বৰ্টকাট, সেইটো ল'ম। জাৰণি ডবকা পোৱাৰ 5-6 কিলোমিটাৰমান আগত এই গাঁওখন চাওক কিমান ধুনীয়া। সোঁ চাইডত পাহাৰ আছে, পাহাৰৰ ঘাটিত এই গাঁওখন, আৰু বানপানী হৈ আছে ইয়াতো। আমাৰ অসমত, আমাৰ সেইফালেতো বানপানী হৈছে, তো ইয়াতো চাওক দুয়োফালে বানপানী। আৰু আমি হাইৱেত সোমাই আছোঁ,
নেশ্যনেল হাইৱে গাঁৱলীয়া ৰাস্তা পাৰ কৰি আহিলোঁ মাজত গৰু ৰখি আছে আস্তে 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 পাহাৰৰ কাষেদি যাম চাগে এতিয়া ফাইনেলি নগাঁও সোমালোঁ আমাৰ নগাঁও টাউনৰ ৰাস্তাত সোমালোঁ টাইম বেছি হোৱা নাই 3টামান হৈছে বহুত সোনকালে আহি পালোঁ আমি টাউনৰ পৰা আমাৰ গাঁও 17 কিলোমিটাৰমান সোমাই যাব লাগে ক'ব গ'লে নগাঁও জিলাৰ এটা প্ৰান্তত আৰু আমাৰ সেইফালে আৰু গাঁও চাও নাই ঘৰ চৰ নাই সেইফালে আৰু লাওখোৱা অভয়াৰণ্য আছোঁ তাৰ সেইপাৰত ব্ৰহ্মপুত্ৰ আমি একদম মানে কিনাৰৰ মানুহ নদী পৰিয়াই হয় তথাপিও আমাৰ গাঁওখন নদীয়ে ভাঙি নিব পৰা নাই এতিয়াও গৰাখহনীয়াই কিয় জানে আমাৰ লাওখোৱা ফৰেষ্টখনে আমাক বচাই ৰাখিছে ফৰেষ্টত গছ গছনি থকাৰ কাৰণে আমাৰ অঞ্চলটো ভাঙিব নোৱাৰে ফাইনেলি আমাৰ গাঁও পালোহি এইখন আমাৰ গাঁৱৰ ৰাস্তা চাইছোঁ ন আমাৰ গাঁওখন কিমান ধুনীয়া থাকক যিমান ভাল ঠাই থাকক নাগালেণ্ডে হওক য'তে হওক তো আমাৰ জন্মভূমিতকৈ আপোন আৰু ধুনীয়া একোৱেই হ'ব নোৱাৰে তো গাইজ এইটো ব্লগ ইয়াতে সামৰিছোঁ লগ পাম নেক্সট ব্লগত এতিয়ালৈকে বাই বাই জয় অসম জয় জুবিন দা যোৱা তেতিয়াহ'লে আৰু